ঐ কি হ'ল তোৰ এইবোৰ কি কবি বোম মাৰিলে অ' ভাই কি কোনে মাৰিলে তোক ক চালা মাদাৰ কোনে মাৰিলে তোক যোনে মাৰিছে নহয় তাৰ মুখেদি হাত ভৰাই দি উলিয়াই দিম কোন ক তই কোনে মাৰিলে তোক কি কবি দীপলিনা বহুত বেৱাফা হে ভাই দীপলিনাৰ কাৰণে এই অৱস্থা হ'ল দীপলিনাই বোম মাৰিলে অ' দীপলিনাই মাৰিলে মানে নহয় অ' দীপলিনাই মৰা নাই আৰে বাবা কথাটো খোলাকে তো ক দীপলিনাই যদি তোক মৰা নাই কোনে মাৰিলে এই অৱস্থা কৰি দিলে আজি মানে সেই আমাৰ কলেজ চাৰিআলিতে দীপলিনাৰ ফাংচন আছিলে ফাংচন চাবলৈ তোৰ গ'লোঁ ফাংচন চাবলৈ যাওঁতে দীপলিনাৰ কাৰণে ইমান মাৰ খালোঁ নহয় আজি দীপলিনা নহয় যদি বেলেগ কোনোবা হ'লহেঁতেন মা কচম কৈছোঁ আৰে ভাই এবাৰ কৈছ দীপলিনাই মাৰিলে এবাৰে কৈছ দীপলিনাই নাই মৰা একচুৱেলি মাৰিলে কোনে কথাটো খোলাকে কয় স্পষ্টকে কয় আৰু যোনে তোক মাৰিছে নহয় মা কচম কৈছোঁ তাৰ মা বেহেন অলক অলক কৰি দিম আৰে তই বুজা নাই কিয় এইটো চা এই গানটোৰ কাৰণে মাৰ খালোঁ এইটো গানৰ কাৰণে আকৌ মাৰ খাবলগীয়া কাৰণটো কি হ'ল গানৰ কাৰণে মানে কি কাৰণে গানৰ কাৰণে কি কাৰণে মাৰ খালি মানে কেছটো কি হ'ল শুনিবি হা মইতো ষ্টেজৰ একদম ফ্ৰণ্টে আছিলোঁ তাৰপাছত দীপলিনাই উঠিলে ষ্টেজত উঠিয়ে গান গাবলৈ লাগিলে যে চুই দি আনা মোক আৰু আঙুলিটো দেখাইছে মোৰ ফালে যে চুই দি আনা মোক আহি এবাৰ মই ভাবিছোঁ মোক কৈছে চাগে মাতিছে দীপলিনাই এবাৰ চুবৰ কাৰণে আৰু আঙুলিটোও দেখাইছে একদম মোৰ ফালে মোৰনো কি জানো গ'লোঁ ষ্টেজৰ ওচৰলৈ ষ্টেজৰ ওচৰতে যাওঁতে দুটামান ডাঙৰ মস্ত বডিগাৰ্ডে আহি এই অৱস্থা ক'বই নোৱাৰে বোম ফালিলে কৈছোঁ বোম ফালিলে হাই ৰাম তয়ো মানে কি যে নলগা জেঙত লাগি থাক নহয় কি ক'ম আৰু অলপমান দিব লাগিছিলে মই যদি থাকিলোহেঁতেন নহয় আৰু অলপমান দিলোহেঁতেন কিহে পাইছিলে বাৰু হা মূৰ্খামি কামবিলাক কৰিবলৈ তই এই মাথাডাল এনেই লৈ আছ এই চুলি খোপাহে বহাইছ তাৰ বাহিৰে একো নাই মাথাত গোবৰ আছে চাগে সেইকাৰণে লপাই চুলি খোপা বাঢ়িছে তই ক মোৰ গাত কি ভুল দীপলিনা হৈছে আমাৰ অসমৰ ছিংগুল ল'ৰাখিনিৰ ক্ৰাছ আৰু আমাৰ নিচিনা ল'ৰাকতো কোনো ঘাঁচ নিদিয়ে ভাই তো মই ফাংচন চাবলৈ গৈছোঁ দীপলিনাই মোৰ ফালে চাই গানটো গাইছে আৰু আঙুলিটোও দেখাইছে মোৰ ফালে যে চুই দি আনা মোক আহি এবাৰ গৈছোঁ ওচৰলৈ মোৰ গাত কি ভুল মইতো নাজানো তাই গানহে গাইছে বুলি গানো বাৰু এনেকুৱা বনাব লাগেনে হ'ব ব'ল এতিয়া এই ডক্টৰৰ ওচৰত যাওঁ অৱস্থাটো চাচোন কি হৈ আছে ব'ল ডক্টৰৰ ওচৰত ব'ল গৈ আছোঁগৈ